everyone, welcome back to my channel. Moi Indira. Asha koro apnalok সকলো ভালে আছে. Stay awake for too long, don't go to bed. I'll make a cup of coffee for your head. আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰু মোৰ এই মেকআপ লুকটো আজি মই নিজেই ক্ৰিয়েট কৰিছোঁ মই নিজৰ মেকআপ কৰিছোঁ মই এনে ইউজুৱেলি ইমান মেকআপত আহি পেলাই ভিডিঅ' নকৰোঁ ভ্লগ কৰিলেতো আৰু নকৰোঁ কিন্তু এনে ভিডিঅ' কৰিলেও মই মেকআপত ইমান ভিডিঅ' নকৰোঁ কিন্তু আজি ভাবিলোঁ অলপমান মেকআপ চেকআপ কৰি লওঁ আৰু ভিডিঅ'টো কৰোঁ তো সেইটো কাৰণে আৰু ইনষ্টাগ্ৰাম ৰিলছো কৰিছোঁ আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত যোৱা নাই বা আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো দেখা নাই তো প্লিজ মোৰ ইনষ্টাগ্ৰামৰ ইয়াত আহিছে যিহেতু তো আপোনালোকে ফলো কৰি ল'ব মোৰ ইনষ্টাগ্ৰাম লিংক মই ডেছক্ৰিপশ্যনত দি দিম তো নিজেই নিজৰ মেকআপটো দেখি বহুত হেপ্পী হৈছোঁ কাৰণ মই ইমান ধুনীয়া মেকআপ কৰিব জানো বুলি মই নিজে নাজানিছিলোঁ তো আজিৰ ভিডিঅ'টোত মই এটা প্ৰডাক্টৰ ওপৰত ৰিভিউ আনিছোঁ যিটো মই লৈছোঁ আৰু মই ইউজ কৰিছোঁ আৰু বহুত হেল্পফুল হ'ব এই ভিডিঅ'টো ছোৱালীবিলাকৰ কাৰণে অকল যিসকলৰ অলপমান পিৰিয়ডছত অলপমান প্ৰব্লেম হয় তো তেওঁলোকৰ কাৰণে এইটো বহুত হেল্পফুল হ'ব ভিডিঅ'টো তো বলক বেছি কথা নকওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ নোৱা ওমেন পেডছ যিটো চেনিটেৰী পেডছ মই এটা কথা কৈ দিওঁ যি বহুত ছোৱালীৰ এইটো প্ৰব্লেম হ'ব পাৰে ষ্টে ফ্ৰী হওক বা তেনেকুৱা কিছুমান আৰু ব্ৰেণ্ডৰ পেডছবোৰ ইউজ কৰাৰ কাৰণে ৰেচেছ হ'ব পাৰে ইৰিটেটিং ফিল কৰিব পাৰে তেওঁলোকৰ কাৰণে এই প্ৰডাক্টটো বহুত ভাল আৰু বহুত হেল্পফুল হয় কাৰণ মই মোৰ এক্সপিৰিয়েঞ্চৰ হিচাপত আপোনালোকক কৈ আছোঁ যে এইটো বস্তুটো কিমান বেছি ভাল কাৰণ বেয়া বুলি কোৱা নাই কিন্তু হয় কিছুমানক শ্বুট কৰে কিছুমানক শ্বুট নকৰে মই ভাবিলোঁ যে এবাৰ ট্ৰাই কৰোঁ মই এই প্ৰডাক্টটো যোনটো মই বহুত দেখি আছিলোঁ ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক বহুত আহি আছিলে তো মই ভাবিলোঁ এবাৰ ট্ৰাই কৰোঁ তাৰপিছত মই কেনেকুৱা হয় বস্তুটোৰ ওপৰত যদি মই ভাল পাওঁ তেনে আপোনালোকৰ লগতো মই প্ৰডাক্টৰ বিষয়ে শ্বেয়াৰ কৰিম আৰু প্ৰডাক্টটো মই লৈছিলোঁ www.noa.com পৰা আৰু এই ৱেবছাইটটোত আপোনালোকে নোৱা চেনিটেৰী পেডছ পাব নোৱা ক্ৰেম্প কমফৰ্ট এটা আছে সেইটো পাব যিসকলৰ ক্ৰেম্প হয় মই সেইটোলৈ পিছত যাম বাৰু বেলেগ এদিন ভিডিঅ' বনাম ক্ৰেম্পৰ ওপৰত কিন্তু আজি যোনটো চেনিটেৰী নেপকিনছৰ কথা ক'বলৈ আপোনাক ওলাইছোঁ সেইটো বেষ্ট হয় মোৰ মতে মই ইউজ কৰিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ থ্ৰু দি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে ইউজ কৰি পেডছটো হৈছে ইয়াত আহিছিলে ইয়াত তেওঁলোকে লিখিছে keep it simple period যিটো পেকেজিংটো এনেকুৱা হয় দেখিছে ইয়াত নোৱা লিখা আছে নোৱা বুলি পেলাই আৰু এনেধৰণৰ হেৰিত আহে কাৰ্ডবৰ্ড পেকেজিঙত আহে যিটো বস্তু আৰু ইয়াত তেওঁলোকে তলত ধুনীয়াকৈ লিখিছে হাউ টু ইউজ কেনেদৰে ইউজ কৰিব লাগে সেইখিনিও ইয়াত ধুনীয়াকৈ তেওঁলোকে লিখি দিছে তাৰ লগতে ইয়াক অৰ্ডাৰ কেনেকৈ কৰিব লাগে সেইবোৰলৈ মই পিছত যাম প্ৰথমতে আপোনালোকক ইয়াৰ প্ৰডাক্টখিনি মই দেখুৱাই দিওঁ যে কেনেকুৱা কি আছে ভিতৰত এখন কাৰ্ড দিছে তেওঁলোকে য'ত আপোনালোকৰ মই পাৰচেজ কৰিছোঁ এই বস্তুটো চ' তেওঁলোকে মোক এই কাৰ্ড চেণ্ড কৰিছে মই পাৰচেজ কৰাৰ কাৰণে প্ৰডাক্টটো ইয়াত তেওঁলোকে মোক নেক্সট ক্ৰেম্প কমফৰ্টটো দেখাত এনেকুৱা ধৰণৰ হয় বা কিছুমানে দেখিছে কিছুমান এনেকুৱা ধৰণৰ হয় ক্ৰেম্প কমফৰ্টটো দেখিবলৈ তো তেওঁলোকে মোক সেইটো ক্ৰেম্প কমফৰ্ট অৰ্ডাৰ কৰিবলৈ নেক্সট টাইম অৰ্ডাৰ কৰিবলৈ মোক তেওঁলোকে 10% ডিছকাউণ্ট দিছে অফাৰ দিছে এইটো অকল মোক বুলি নহয় আপোনালোকে যদি ক্ৰেম্প কমফৰ্ট ল'ব বিচাৰে এই প্ৰডাক্টটোতে অকল তেওঁলোকে 10% অফাৰ দিছে তো সেইটো আপোনালোকে ল'লে আপোনালোকে মাৰি পেলাই লৈ ল'ব পাৰে অফাৰ 10 মই কুপন দেখুৱাই দিম ক'ৰবাত আৰু দেখিছে মই ইয়াত ইউজ কৰিছোঁ ইউজ কৰিহে মই আপোনালোকক ৰিভিউটো দিছোঁ বুলি মই আপোনালোকক কৈছোঁৱে ইয়াত দেখিছে এইকেইটা প্ৰডাক্ট মই বাকীকেইটা ইউজ কৰি পেলাই মোৰ সেই প্ৰডাক্টটোত এটা বহুত ভাল প্লাছ পইণ্ট মই এটা কথা কওঁ যে আপোনালোকে এই প্ৰডাক্টটোত নোৱাত আপোনালোকে নিজৰ ফ্ল' হিচাপে নিজৰ 3-4 দিন আপোনাৰ 5 দিন 6 দিনলৈকে আপোনাৰ কেনেকুৱা টাইপৰ হেভি ফ্ল' কেনেকুৱা টাইপৰ আপোনালোকৰ পিৰিয়ডছত ব্লিডিং হয় আপোনালোকৰ সেইটো হিচাপে আপোনালোকে কাষ্টমাইজ কৰি ল'ব পাৰে নিজে উই গ' উইথ ইয়ৰ ফ্ল' দেখিছে ইয়াত আছে হেভি ফ্ল' এইটো হ'ল মিডিয়াম ফ্ল' আৰু এইটো হ'ল লাইট ফ্ল' ডাৰ্ক অৰেঞ্জ যোনটো ইয়াত পেকেজিংটো আছে চ' এইটো হ'ল হেভি ফ্ল'ৰ কাৰণে দেখিছে আপোনালোকে লাইট গ্ৰীণ টাইপৰ আছে লাইট ব্লুইছ গ্ৰীণ আছে সেইটো হ'ল মিডিয়াম ফ্ল'ৰ কাৰণে ইয়াত দেখিছে মিডিয়াম ফ্ল' নিউড কালাৰ ক'ব পাৰি যোনটো নিউড কালাৰ সেইটো হ'ল লাইট ফ্ল'ৰ কাৰণে দেখিছে তো লাইট ফ্ল'ৰ কাৰণে আছে মিডিয়াম ফ্ল'ৰ কাৰণে আছে আৰু তাৰ লগতে হেভি ফ্ল' কাৰণে আছে টোটেল তেওঁলোকে 12টা পেডছত আপুনি নিজেই চাব লাগিব যে আপোনাক কোনটো কিমানটা লাগে লাইক 239 হয় ইয়াৰ যোনটো মেইন প্ৰাইচ হয় আৰু তথাপিও আপোনালোকে নোৱাত অফাৰ থাকেই আপোনালোকৰ 10% 20% 15% ডিছকাউণ্ট এনেদৰে থাকেই তো আপোনালোকে সেইটো চিন্তা কৰিব আপোনালোকে নোৱাত পেডছ কিটাত আপোনালোকে মাহে মাহে যোনটো চাইকেল থাকে এটা সেই চাইকেলটো আপোনালোকে নিজেই সেই অৰ্ডাৰ কৰোঁতে আপোনালোকে কাষ্টমাইজ যেতিয়া কৰি অৰ্ডাৰ কৰিব তেতিয়াই আপোনালোকে তাত এড কৰি দিলেই হ'ল যে আপোনাক কিমানটা মাহৰ কাৰণে লাগে তেওঁলোকে
তেতিয়া ঠিক আপোনাৰ প্ৰথম পাৰ্চেলটো যেতিয়া তেওঁলোকে দিবলৈ আহে ডেলিভাৰ্ড কৰে সেকেন্ড যোনটো মান্থ আৰম্ভ হয় সেই মান্থতে আপোনাৰ আকৌ নেক্সট পেডটো আপোনাৰ আকৌ নিজৰ ঘৰতে আপোনালোকে পাই যায় বাট মই খালি এটা মাহৰ কাৰণে লৈছিলো কাৰণ মই ট্ৰাই কৰিব বিচাৰিছিলো কেনেকুৱা প্ৰডাক্ট মই এতিয়া ভাল পাইছো এতিয়া মই সাইকেল বনাই দিম আৰু সেই হিচাপে মোৰ মাহে মাহে যাতে বস্তুটো মই পাই যাও নিজে এবাৰ খুলি পেলাই দেখুৱাই দিছো যে ইয়াত কেনেকুৱা ধৰণৰ কোনটো কেনেকুৱা কিমান কি আছে তো এইটো হল হেভি ফ্লোৰ আৰু তাৰ লগতে তেওঁলোকে প্লাষ্টিক ফ্ৰী কৰিবলে তেওঁলোকে এইটো কাগজৰ পেকেজিঙত পঠিয়াই যোনটো কাগজৰ এটা পেকেট তেওঁলোকে ধুনীয়াকৈ চিঠিৰ খামৰ নিচিনা কৰি পেলাই দিছে ইয়াত আপুনি যি কি লৈ গৈছে ইয়াত কোনো গমেই নাপাব কি লৈ গৈছে তো বহুত ধুনীয়া হয় এইটো প্লাষ্টিক ফ্ৰী ৰাখিছে যিহেতু তাৰ লগতে দীঘল হয় পেডছৰ যোনটো সাইজ হয় বহুত দীঘল হয় আৰু মইটো খুলি নিদিও তাৰ বস্তু আপোনালোকে মন কৰিব এই দুটাত তেওঁলোকে উইংছ দিছে যোনটো আমাৰ পেন্টিত আমি সাইডত লগাও সেই উইংছটো এই দুটাত উইংছ যোনটো মেইন উইংছ হেতু হয় এইটো হয় সেকেন্ড আমাৰ এনে পেডছত এটা সাইডত লগোৱাই উইংছ থাকে সেকেন্ডত উইংছ নাথাকে তো ইয়াত কিন্তু তেওঁলোকে আৰু এটা বহুত হেভি টাইপৰ উইংছ দিছে দেখিছে এইটো ইমান ডাঙৰ উইংছ মইটো খুলি নিদিও কাৰণ মইটো ইউজ কৰিব লাগিব যেহেতু পিছত তো এইটো চাওক এটা ডাঙৰ হেভি যোনটো উইংছ দিছে যিটো আমাৰ পেন্টিৰ গুটেই বেকত থাকি যায় যোনটো বেকত থাকি যায় হেতুত বেকত তেওঁলোকৰ ইমান ডাঙৰ এটা উইংছ দিছে যি দি আমাৰ একদম লিকেজ হ'ব নোৱাৰে কোনো ফালেদি লিকেজ হ'ব নোৱাৰে বহুত সেফটি হয় তাৰ লগতে আপুনি প্ৰডাক্টটো চাও কিমান সফট প্ৰডাক্ট হয় এইটো পুৰা টোটাল কটনৰ বনাইছে বস্তুটো আৰু বহুত সফট হয় আৰু ইমান থিন হয় বস্তুটো ইমানেই থিন হয় যে আপুনি ধৰিব নোৱাৰিব আপুনি গম নাপাব যে আপুনি কি লগাই আছে তো ভাবক আমি বেলেগ পেডছ বিলাক যেতিয়া লগাও আমাক এটা হেভি ফিল হৈ থাকে এইটো লাগি থাকে যে আমি কিবা এটা লগাই আছো কিন্তু মই শপত খাইছো আপুনি নোৱা এই পেডছ কিটাত আপুনি গমেই নাপাব যে আপুনি কি লগাইছে আপুনি এনেকুৱা লাগে যেন আমি একো লগোৱাই নাই নেকি ঠিক হেতু ফিল হয় আৰু বহুত সফট আৰু বহুত থিন হয় বহুত লাইট হয় একোৱে নালাগে যে আমি কিবা এটা লগাই থৈছো তো হেয়াই দেখিছে উইংছ আছে উইংছ ফাৰ্স্ট উইংছ এইটো আৰু সেকেন্ড উইংছ এইটো যিটোৱে আমাক বহুত হেল্প কৰে আমাৰ লিকেজ নহবলে তো এইটো হল খুলি দেখুৱাই দিওঁ আপোনালোকক যেতিয়া আপোনালোকে গম পাব বস্তুটো এইটো চাওক ইয়াৰ কিমান বহল হয় তো এইটো কটনৰ হয় আৰু ইমান সফট হয় তো ৰেশেছ হোৱাৰ কোনো চান্সেছ নাথাকে বিকজ মই এক্সপেৰিয়েন্স কৰিছো মোৰ লাইক এণ্ড মিডিয়াম ফ্লোৰ কাৰণেও একেই আছে বস্তুটো মিডিয়াম ফ্লোৰ কাৰণেও এনেদৰে তেওঁলোকে দেখিছে ব্লু কালাৰৰ একেই হয় একেই ডিজাইনতে তেওঁলোকে দিছে এইটো সফট এইটো অলপমান সৰু হয় দেখিছে তো এইটো চাওক ইয়াতো দুটা উইংছ দিছে পিছ সাইডত আৰু এইটো হল আগ সাইডত লগাবলৈ উইংছ লাইট ফ্লোটো দেখিছে বহুত সৰু হয় এইটো So, এইটো হল লাইট ফ্লোৰ কাৰণে ইয়াত খালি এটাহে দিছে উইংছ কাৰণ আমাক লাইট ফ্লোত ইমান দুটা উইংছৰ কোনো প্ৰয়োজন নাই যেহেতু হেতু কাৰণে হিতে এটা উইংছ দিছে দেখিছে গুটেই কিটা সাইজটো চাওক আপুনি এইটো হল লাইট ফ্লো এইটো হল মিডিয়াম ফ্লো আৰু এইটো হল হেভি ফ্লো দেখিছে তিনটাৰ সাইজ বেলেগ দেখিছে আপোনালোকে মই আপোনালোকক খুলি পেলা ধুনীয়াকৈ দেখুৱাই ফ্লোটোৰ পৰা কম্পেয়াৰ কৰিব গ'লে মিডিয়াম ফ্লো আৰু লাইট ফ্লোটো বহুত সৰু হৈ যায় মিডিয়াম ফ্লোটো ঠিক থাকে লাইট ফ্লোটো একে সৰু হৈ যায় তো ঠিক এনেদৰে আপোনালোকে নিজে কাস্টমাইজ কৰিলে অশান্তি হৈছে আপোনালোকে ভাবি পোৱা নাই যে কি কৰিব দেন প্লিজ এবাৰ এই প্ৰডাক্টটো ট্ৰাই কৰি চাওক 239 হয় প্ৰডাক্টটো আপোনালোকে যেতিয়াই নোৱাত অফাৰ থাকে তো 180 পা 200ৰ ভিতৰত প্ৰডাক্টটো পাই যাব তো একো চিন্তা কৰিব নালাগে কেনেকৈ অৰ্ডাৰ কৰিব লাগে মই হেতু আপোনালোকক দেখুৱাই দিম আৰু তাৰ লগতে কেনেকৈ সাইকেল বনাব লাগে কেনেকৈ হেভি ফ্লো মিডিয়াম ফ্লো কাৰণে আপোনালোকে চাব লাগে সেইখিনি মই আপোনালোক প্ৰথমতে মই যাম www.noa.com ইয়াত গৈ মই গুগলত গৈ সাৰ্চ কৰি দিম তেতিয়া এই আপোনাক এই পেজটো ওপেন হ'ব নোৱা সফট ৰেছ এপ গৈ আপুনি ক্লিক কৰিব সেকেন্ডত গৈ দেখিছে আপুনি গুটেখিনি ইয়াত অফাৰ দিছে তেওঁলোকে গুটে পেক ললে বাট ইয়াত ক্ৰেম কমফৰ্টৰ পৰা আদি কৰি গুটেখিনি বস্তু আছে বাট মোক লাগিব যেহেতু পেডছ তো মই পেডছত যাম ইয়াত দেখিছে 399 তেওঁলোকে 3টা মাহৰ সাইকেলটো বনাই পেলাই এটা মাহত তেওঁলোকে 3টা পেকেট পঠিয়াই দিব ইয়াত 3 দেখিছে হৈ আছে মান্থ আৰু পেক বাট মই ইয়াত কমাই লম মই এক মাহৰ কাৰণে এটা পেকেটে লম যেহেতু তো মই কমাই লৈছো এতিয়া মই গৈ পেলাই ইয়াত হেভি ফ্লো মিডিয়াম ফ্লো মিলাই লম মোক হেভি ফ্লোৰ কাৰণে 5টা মই লম আৰু মিডিয়াম ফ্লোৰ কাৰণে 4টা আৰু লাইট ফ্লোৰ কাৰণে 3টা এতিয়া এই কিটাক গৈ পেলাই মই ইয়াত এড টু কাৰ্ট কৰিম গুটেখিনি এড টু কাৰ্ট কৰাৰ পিছত তো এইখিনিক মই এটা এড টু কাৰ্ট কৰিলোঁ তাৰ পিছত তেওঁলোকে মোক ইয়াত কেতিয়া আহিব মই সেই চেক কৰিবলৈ মই ইয়াত মোৰ পিন কোডটো মাৰিম
তো নগাঁৱৰ পিনক'ডটো এইখিনি মই মাৰি দিলোঁ তাৰপিছত দেখিছে ইয়াত মোক 23 পৰা তেওঁলোকে 26ৰ ভিতৰত ডেলিভাৰ্ড কৰিব তো মই ইয়াত গৈ পেলাই এতিয়া এড টু কাৰ্ট কৰি পেলাই বস্তুটো অৰ্ডাৰ কৰিবলৈ মই মোৰ ফোন নম্বৰটো মাৰিম তাৰপৰা OTP আহিব OTPটো ক্লিক কৰাৰ লগে লগে মোৰ অৰ্ডাৰ হৈ যাব বাট মই আগতে অৰ্ডাৰ কৰি থৈছিলোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু ভিডিঅ'টো হেল্পফুল পাইছে তো প্লিজ এবাৰ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আকৌ নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম অতি সোনকালে